কেইজনীমান বায়ে মোক কমেণ্ট বক্সত কৈছিলে যে বা তুমি যে তোমাৰ স্পেচিয়েল থালিৰ ৰেচিপিবিলাক লৈ আহা তোমাৰ থালিত মাছটো বেছিকৈ থাকে কেতিয়াবা মাংসও এড কৰিবাচোন থালিখনত খাবলৈ আৰু দেখিবলৈ বহুত ভাল লাগে আমাৰ আৰু এজনী বায়ে মোক ইনবক্সত লিখি দিছিলে যে তেওঁ কেনেকুৱা ধৰণৰ থালি বিচাৰিছে মই বনোৱাটো আৰু মই তেনেকেই বনাইছোঁ আজিৰ থালিখন আহকচোন চাওঁ তেন্তে কি বনাইছোঁ এয়া মই ভাতৰ লগত নেমু জলকীয়া লৈছোঁ তাৰপিছত এনেকৈ ভেন্দি ভাজি আৰু তাৰপিছত এয়া কণী বিলাহী থুপথুপীয়াকৈ ভাজিছিলোঁ এই ৰেচিপিটো মই মোৰ পেজত শ্বেয়াৰ কৰি থৈছোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰে আৰু তাৰপিছত এনেকৈ মাংস বনাইছিলোঁ অকণমান গ্ৰেভি কৰি আৰু ডিজাৰ্টত দুটা মিঠাই লৈছিলোঁ আৰু আপোনালোকেও যদি বিচাৰে যে মই আপোনালোকৰ পচন্দ অনুসৰি কিবা থালি ৰেডি কৰি দিওঁ বা কেনেকুৱা থালি আপোনালোকে চাব বিচাৰে তেন্তে মোক এটা ইনবক্স কৰি দিব মই সম্পূৰ্ণ চেষ্টা কৰিম যে আপোনালোকৰ মতেই মই থালিখন ৰেডি কৰোঁ আশা কৰিছোঁ আপোনালোকে মোৰ থালি স্পেচিয়েল ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে তেন্তে মোৰ এই থালি স্পেচিয়েল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব আজিলৈ ইয়াতে ৰাখিছোঁ বাই বাই